সকলোকে নমস্কাৰ জনাই মোৰ প্ৰিয় ব্লগলৈ স্বাগতম জনালোঁ। বহুত দিনৰ পিছত আজি ব্লগ এটা কৰিম বুলি ওলাই আহিলোঁ বঠলাংচু যাবলৈ। তাকে মই ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বঠলাংচুত যাওঁ, মোৰ লগৰজনক লগ কৰোঁ, সিদ্ধাৰ্থ, তাক মাজু বুলি মাতোঁ। মাজুক লগ কৰোঁ, মাজুৱে মাতিছে, মাজুৱে কৈছে অকণমান ওলাই যাওঁ আহা, ওচৰতে বেছি দূৰ নাযাওঁ। তাকে ব্লগটো বনাওঁ বোলো, তাকে ৰাস্তাৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মাজু আহি গ'ল, মাজু কিবা এটা কৈ দিয়া। আমি কোনফালে যাম এতিয়া? যাওঁ বেংকত যাওঁ। ৰাইজে চাই থাকক ন? চাই থাকক নেকি? মাজু কলৈ গৈ আছো আমি? এতিয়া আমি এগ্ৰিকালচাৰ যাম। এগ্ৰিকালচাৰ তোমালোকৰ দেউতাহঁতৰ অফিচটো চাই আহোঁ নেকি? আমি ইয়াত থাকা সৰুকালৰ পৰা থাকা ইয়াত। তাত অলপ চাই কৰি লৈ তাৰপৰা আমি যাওঁ। এটা সুন্দৰ জেগা এটা আছে, সুন্দৰ জেগা এটা আছে, সুন্দৰ সেউজীয়া পৰিৱেশ এটা আছে, তাত চাই আহিছোঁ। আচ্ছা, নেকি? ব'লা আমি লেটছ গো কৰি দিওঁ ন? ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। এইটো এগ্ৰিকালচাৰ, এইটো হ'ল এগ্ৰিকালচাৰ হা। এখন তলৰ পৰা উঠি গৈ থাকিম আমি। ৰাস্তাটো বৰ বিশেষ ইমান ঠিক নহ'ল। ৰাস্তাটো বেয়া হৈ গৈছেগৈ। গোঁসাই ঘৰটো বনাই পাইছে জানো? গোঁসাই আমি যোৱাৰ পিছত বনাইছোঁ। কি ধুনীয়া পৰিৱেশ, ৰাস্তাটো কি ধুনীয়া লাগিছে। আহি পাই গ'লোঁ ক'ত? একদম পাহাৰৰ ওপৰত। পাহাৰৰ ওপৰত। তাৰপৰা আমি দেখাই দিওঁ, আমি কিমান ওপৰত আছোঁ দেখাই দিওঁ নেকি? দেখাই দিয়া আমাৰ এইয়া মাজু। আমি কোনখিনি আহি পালোঁ এতিয়া? এতিয়া আমি আহি পালোঁহি তোমাৰ পাহাৰকে ওপৰত আৰু ওপৰত। আমি তলৰখিনি দেখাই দিওঁ নাই? তলৰখিনি দেখাই দিওঁ। এইটো হ'ল গেষ্ট হাউচ। দূৰৰ পৰা মানুহ আহিলে থাকিব পাৰে ইয়াত। খুব ধুনীয়া পৰিৱেশ এইখিনি। তাৰপিছত মাজু আমাৰ স্কুলখন দেখা পাবনে আপোনাৰ? কলেজখন এইখন আছিলে। তাৰপিছত পথাৰখন এয়া এটা সুন্দৰ পৰিৱেশ আৰু ইয়াত মানে ধুনীয়া, খুব ধুনীয়া। এইখন আমাৰ প্ৰগতিশীল হাইস্কুল, আমি পঢ়ি আহিছোঁ মাজু। স্কুলৰ বিষয়ে অকণমান কৈ দিয়া। স্কুল বহুত মানে সৰু আছিলোঁ তেতিয়া। কৈ দিয়া অলপ বদমাছি আছিলোঁ তেতিয়া। আমি মানে ছোৱালীবোৰ আমাৰ তেতিয়া এনেকৈ নাছিলে। আমি ছোৱালীখিনিৰ লগত আমি পুৰা বন্ধু নিচিনা আছিলোঁ। আমি মানে সিহঁতৰ লগত মানে এনেকৈ মকামিলা হৈ থাকোঁ। বদমাছি কৰিছিলোঁ, নকৰা নহয়। বিকাশ এনেকুৱা আছিল। বিকাশ অলপ মই কি ক'ম আৰু, মোৰ লগত বিকাশ আছিলে, আমাৰ লগৰ আৰু চব হাৰামি আছিলে। মানে হাৰি মানে আৰু বেলেগ বদমাছি নহয়, এই আমাৰ মানে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ হাৰামি আছিলে তেনেকুৱা আৰু। যাওঁ নেকি আমি তাত ঠাই শুনি আৰু ভালকৈ দেখাওঁ অলপ। আজিয়ে মধুৰাম পাৰিবলৈ চেষ্টা কৰি আছে কিন্তু নোৱাৰে। এই গোটেই বাউণ্ডৰী হেৰি দিয়া আছে, ফেঞ্চিং। ওপৰত ডাঙৰ এটা দেখিছোঁ। এটা নহয় দুটাই আছে মাজু। তাৰ পাহাৰটোহে কথা। তোমাৰ সেইফালৰ পৰা সোমালে খুব জংঘলটো, সেইফালে সোমাব নোৱাৰি। ওপৰৰ পৰা তলৰ পৰিৱেশ এইটো। মাজু আজি কি আছে ফিল্ডত? ফুটবল খেল আছে ন? এই মাজু আহি গ'ল, ওপৰৰ পৰা নামি আহি গ'ল। মই খোজকাঢ়ি আহি গ'লোঁ আধা। তাৰ মাজু এই লেচু বিষয়ে কোৱা অলপ। লেচু কেনেকৈ খাইছিলা? এই লেচু গছ দেখিছে নহয়, এই লেচু গছ মানে দৌৰাইছিলে আমাক। যেতিয়া আমি ইয়াত আছিলোঁ তেতিয়া তুমি আহা নহয় মই মাতিলে। তাৰপিছত লেচু কেনেকৈ লোৱা? খুব ধুনীয়া লেচু গছ, বহুত আছে লেচু গছ ন মাজু?
খায়ো বহুত ধুনীয়া খুব লাগে ধুনীয়া লাগে খাই ডাঙৰ ডাঙৰ হয় কিন্তু ঠাণ্ডা থাকে ইয়াত ল'ৰা ছোৱালীবোৰ আহি খাই দিয়ে আৰু খাবলৈও দিয়ে অৱশ্যে খাবলৈও দিয়ে ইয়াত কিন্তু কেঁচাত কিছুমানে ছিঙি নষ্ট কৰে ন নষ্ট কৰিব নিদিয়ে আৰু সেইটো নষ্ট কৰাৰ কাৰণে মানে একদম পুৰা চাফ চিকুণকৈ ৰাখে জেগাবোৰ লেতেৰা ইমান লেতেৰা কৰি কাৰণ এইফালে ওপৰত গেষ্ট হাউচ ডাঙৰ ডাঙৰ মন্ত্ৰী MLA বিধায়ক আহে ধুনীয়াকৈ ৰাস্তাটো এই ৰাস্তাটো অলপ বেয়া হৈছে খালি ৰাস্তাটো দিন হ'ল ন এতিয়া আমি ক'ত যাম এতিয়া আমি যাম এটা ধুনীয়া এটা জেগা দেখাবলৈ যিহেতু আমি পাহাৰৰ ওপৰত যাম পাহাৰৰ ওপৰত স্কুল আছে সেই দেখাই আহিম ঠিক আছে ব'লা আমি গৈ আছোঁ ডনবক্স ন ডনবক্স গৈ আছোঁ ব'লা কি ধুনীয়া ৰাস্তা কি ধুনীয়া নাজাৰা পাহাৰৰ মাজে মাজে পাহাৰৰ মাজে মাজে ঠাণ্ডাটো বেছি অৱশ্যে ঠাণ্ডা বেছি পাহাৰৰ ওপৰত যে স্কুলৰ পৰা আহি ডনবক্সৰ পৰা আহি আছে আৰু এইখন পথাৰৰ তলত বহুত তল ন ৰাস্তাটো বহুত ওপৰত বহুত ওপৰত এইফালে পাহাৰ এখন ইয়াত মানুহে ইয়াতে কিবা কিবি কৰি খায় আৰু আহি ডনবক্স পাব অৱস্থা কোন এটা আহিছে ফোনটো কৰি ল ডনবক্স এইখন নাৰ্চাৰী নাৰ্চাৰী ন ৰাস্তাটো ভাল কৰি দিব লাগিছে ৰাস্তাটো বহুত বেয়া ৰাস্তাটো বহুত বেয়া ৰাস্তা মানে তোমাৰ ক'ব নালাগে ৰাস্তা আৰু ইয়াত আমাৰ যেনে পৰিব আৰু মই কেণ্টিন খুলিব ইয়াত ডনবক্সত এইখিনিত অঁ জেগাটো ধুনীয়া হৈ গৈ আছে দেই আমি থাকোঁতে খুব জংঘল আছিলে এয়া আমাৰ চিধাতে ভাত খাই আছে আমাৰ ঘৰত মাজু মাজু কেনেকুৱা পাইছা বেয়া পাইছা নেকি হে বেয়া পাইছা নেকি হে একচুৱেলি মই খোৱা ভাত মাতি দিওঁ বেয়া নাপাব চলাব নহয় নিৰামিষ ভাত আকৌ বেয়া নাপাবা দেই ঠিক আছে ঠিক আছে তুমি এতিয়া কি বজাবা দিয়া বজোৱা ধুনীয়াকৈ হ'ল পাৰিলা ফাইনেলি মই ঘৰ আহি পাই গ'লোহি ধুনীয়াকৈ ভাত পানী খাই ওলাই আহিছোঁ এতিয়া অলপ ওলাই যাম এইফালে গতিকে ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে গতিকে বাই বাই